फ्रेंड्स वेलकम बैक माय चैनल फरदास क्रिएशन। आज आपनालोকক মই এটি আচাৰ কেনেকৈ বনাও মই হেতু দেখুৱাম বুলি ভাবিছো। হে ভিডিওটো চাই থাককচোন। এয়া বাহৰ গজালে এনে বাকলিটো এৰুৱাই লৈছো এনেদৰে আৰু বাকলিটো এৰুৱাই এনেকুৱা দেখা হৈছে। ফটোত বাৰু বাকলিটোৰে হৈতে মই দেখুৱাই দিম বাৰু বাহৰ গজালি কেনেকুৱা আৰু মইনো কেনেদৰে আচাৰবিধ বনাও বাহৰ গজালিৰ পৰা আপোনালোকক দেখুৱাম। ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমে বাহৰ গজালিখিনি এনেদৰে পিচ পিচকৈ কাটি লব। পিছত এনেদৰে পটাত পিচি লব। মিক্সিত নিদিব, উৰলতো দিব পাৰে আৰু এনেকৈ পিচি এনেদৰে চৰিয়া এটাত থৈ দিব। আৰু এতিয়া মই চৰিয়াটোৰ পৰা এনেদৰে চালনী এখনত এনেদৰে দি দিলো পানীখিনি যাতে তলত পৰি যায়। এনেদৰে বাঁহ গছৰ পানীখিনি তলত পৰিবলৈ এনেকৈ দি থৈ দিলো। এটা ৰাতি এনেকৈ থৈ দিব। শুকান হোৱালৈকে এনেকৈ থৈ দিব। ইয়াত পানী আছে দেখিছে, একদম শুকান হোৱাৰ বাবে এনেকৈ থৈ দিলো ফ্ৰেন্ডস। আৰু এনেদৰে এদিন এনেকৈ থৈ কিনে পানীখিনি সম্পূৰ্ণৰূপে নাযায় বাবে এনেদৰে মোহাৰি দিব লাগিব। আৰু এনেদৰে ভালদৰে মোহাৰি এনেকৈ থৈ দিব লাগিব। এয়া চাওকচোন, মোহাৰি এনেদৰে থৈ দিয়া গৈছে। একেবাৰে শুকান হৈছে এতিয়া। আৰু এয়া অকমান আন্দাজ অনুযায়ী নিমখ দি দিলো। দি এনেদৰে মোহাৰি দিব নিমখখিনি মিক্স হৈ যোৱাকৈ। আৰু এনেদৰে মোহাৰি লৈ এনেকৈ কাঁচৰ বৈয়ামত থৈ দিব। আৰু এতিয়া কেঁচা মিঠাতেল এনেকৈ দি দিব। একেবাৰে বাহৰ গজালিখিনি তল যোৱাকৈ তেল দি দিব লাগিব। এয়া চাওকচোন, বাহৰ গজালিখিনি তল যোৱাকৈ মই তেল দি দিলো। আৰু এতিয়া মই এয়া ভোট জলকীয়া এনেকৈ লৈছো কেইবাটাও আৰু এইখিনি এতিয়া পেষ্ট কৰি লম। এয়া চাওকচোন, ভোট জলকীয়াৰ পেষ্টটো হৈ গ'ল আৰু এতিয়া মই বাহৰ গজালিখিনিত এইখিনি দি দিম। এয়া জলকীয়াৰ পেষ্টটো দি দিলো ইয়াতে। ভিনেগাৰ, এতিয়া ইয়াতে ভিনেগাৰখিনিও দি দিম। এই আন্দাজ মতে ভিনেগাৰ দি দিলো। ভিনেগাৰ দি এনেদৰে লৰাই দিব আৰু 3 দিন প্ৰখৰ ৰ'দত দি থৈ দিব। আৰু বাহৰ গজালি খাবলৈ খুবেই সোৱাদ। আৰু কিবা যদি নাজানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধি ল'ব। বাহৰ গজালিৰ আচাৰ প্ৰস্তুত হৈ গ'ল। খাবলৈ খুবেই সোৱাদ। আৰু যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰৰ পুনৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ বাই বাই।